Hello everyone, welcome to my YouTube channel AM World Murshina. মই মুৰ্শিনা মোৰ YouTube channel AM World Murshina লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু আশা কৰিছো যে নিশ্চয় আপোনালোকৰ বিহু যথেষ্ট ভালে গৈছে। বিহুৰ পাছত যেহেতু ভিডিওটো যাব তথাপিও মই আপোনালোকলৈ মাঘ বিহুৰ বহুত শুভেচ্ছা জনাইছো। আজি মই আকৌ এটা নতুন ভিডিও লৈ আহিছো আৰু ভিডিওটো কি হেতু চাবলৈ আপোনালোকে ভিডিওটো কন্টিনিউ কৰিব লাগিব। তেতিয়া হওক দেৰি নকৰি আজি ভিডিওটো কি আছে চাও। আজি মই যেটো বিষয়ৰ ওপৰত ভিডিও লৈ আহিছো হেতুটো টাইটেলৰ পৰা গম পাইছে। আজি বিষয়টো হৈছে যে ডাৰ্ক সাৰ্কেল অৰ্থাৎ চকুগুৰি কলা পৰাৰ ওপৰত। বিভিন্ন কাৰণত চকুগুৰি কলা পৰে, কিন্তু আমি মেইনলি কি ভাবো যে চকুগুৰি মাত্ৰ টোপনি ক্ষতি হলে কলা পৰিব পাৰে, কিন্তু ইয়াৰ বেলেগ কাৰণ আছে। তেন্তে ভিডিওটো চাই থাকক কি কাৰণে আমাৰ চকুগুৰি কলা হ'ব পাৰে। ডাৰ্ক সাৰ্কেলছৰ বহুতো কাৰণ আছে, তাৰ ভিতৰত টোপনি ভালকৈ নোহোৱা মেইন কাৰণ। আমি যে টোপনি ক্ষতি কৰোঁ তেতিয়া ডাৰ্ক সাৰ্কেল হয়, সেইবাবে আমি দিনটোত 7 পৰা 8 ঘণ্টা শুবই লাগে। ডাৰ্ক সাৰ্কেলছ হোৱাৰ আন এটা কাৰণ হৈছে পানী ভালকৈ নোখোৱা। আমি যথেষ্ট পৰিমাণে পানী খাব লাগে। পানী আমাৰ গোটেই হেল্থটোৰ কাৰণে ভাল আৰু আমাৰ চকুৰ কাৰণেও বা ডাৰ্ক সাৰ্কেলছ নহ'লেও আমি পানী যথেষ্ট দিনটোত খাব লাগে। জেনেটিক কাৰণটো ডাৰ্ক সাৰ্কেলছ হয়, অৰ্থাৎ কাৰোবাৰ যদি পেৰেণ্টছৰ তেনেকুৱা থাকে ডাৰ্ক সাৰ্কেলছ, তেতিয়াও আমাৰ ডাৰ্ক সাৰ্কেলছ হোৱাৰ চান্স থাকে। আৰু একেৰাহে যদি আমি কম্পিউটাৰত কাম কৰি থাকোঁ, দিনটো আমি যদি কম্পিউটাৰত কাম কৰিবলগীয়া কিবা কাম কৰোঁ, তেনেকুৱা হ'লেও আমাৰ চকুৰ গুৰি কলা পৰাৰ চান্স থাকে। আৰু আমি যিখিনি খাদ্য দিনটোত খাব লাগে সেইখিনি যদি নাখাওঁ, অৰ্থাৎ গ্ৰীণ ভেজিটেবলছ, ফ্ৰুটছ, ফল মূল, চালাড সেইবোৰ যদি আমাৰ ডায়েটত ইনক্লুড নকৰোঁ, তেতিয়াও আমাৰ ডাৰ্ক সাৰ্কেলছ হয়। আমাৰ ডাৰ্ক সাৰ্কেল হোৱাৰ আন এটা কাৰণ হৈছে ছান প্ৰটেকশ্যন নোলোৱা। সেইকাৰণে আমি যেতিয়া বাহিৰত যাওঁ, ৰ'দত যাওঁ, আমি আচলতে ছান প্ৰটেকশ্যন ল'বই লাগে। সেইকাৰণে আমি ছানগ্লাছ ইউজ কৰিবই লাগে, নাইবা আমি কেপো ইউজ কৰিব পাৰোঁ ৰ'দত। আৰু এটা কাম কৰিব পাৰোঁ, আমি ছানস্ক্ৰীন ইউজ কৰিবই লাগে। আৰু আমাৰ যিহেতু আই এৰিয়াটো বহুত পাতল থাকে, সেইকাৰণে আমি তাত ফ্ৰেগ্ৰেন্স ফ্ৰী ছানস্ক্ৰীন ইউজ কৰিব লাগে। ডাৰ্ক সাৰ্কেলছ কি কাৰণে হয় মইতো ক'লোৱেই। এতিয়া মই ক'ম এই প্ৰব্লেমটোৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰোঁ। আমি ঘৰতে থকা দুটা বস্তুৰ সহায়ত আচলতে এই প্ৰব্লেমটো সহজতে ঠিক কৰিব পাৰোঁ। তেন্তে মোৰ ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাব যে এই হোম ৰেমেডি দুটা কি। ফাৰ্ষ্ট হোম ৰেমেডিটো হৈছে কোকোনাট অইল। আপোনালোকে যিকোনো ধৰণৰ কোকোনাট অইল ইউজ কৰিব পাৰে, যিটো আপোনালোকে কোকোনাট অইল ইউজ কৰে সেইটো ইউজ কৰিব পাৰে। আৰু তাৰপিছত একদম কম পৰিমাণে আচলতে এটোপালমান এই দুটা আঙুলিত লগাই ল'ব। আমি আচলতে চকুত আণ্ডাৰ আই ক্ৰীম লগাওঁ, নাইবা ৰোলাৰ দি পেলাই লগালেতো বেলেগ কথা, কিছুমানত থাকে আণ্ডাৰ আই ক্ৰীম লগাওঁ, নাইবা যিকোনো বস্তু চকুৰ ওচৰত লগালে আমি এইটো আঙুলিয়ে লগাব লাগে, কাৰণ ইয়াত প্ৰেছাৰটো কম পৰে। তাৰপিছত আমি এনেকৈ ক্লকৱাইজ ডাইৰেকশ্যন আৰু এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন একেবাৰে লাহে আমি চকু গুৰিকেইটা মালিচ কৰিব লাগে। এনেকৈ আমি যি শোৱাৰ সময়ত একেৰাহে কৰি থাকোঁ, তেতিয়া আমাৰ চকুৰ গুৰি কলা পৰাটো বহুত কমি যায়। আপোনালোকে কৰি চাবচোন, তেতিয়া গম পাব। আৰু এটা হোম ৰেমেডিৰ কথা ক'ম, ভিডিঅ'টো চাই থাকিলে গম পাব যে নেক্সটটো কি। ছেকেণ্ড হোম ৰেমেডিটো হৈছে এল'ভেৰা জেল। আমাৰ যিকোনো স্কিনৰ প্ৰব্লেম হ'লে আমি এল'ভেৰা জেল যদি লগাই দিওঁ, আচলতে সেইটো ঠাণ্ডা কৰি দিয়ে জেগাডোখৰ। মই এতিয়া পতঞ্জলি এল'ভেৰা জেল লগাইছোঁ। আপোনালোকৰ ঘৰত আচলতে যিকোনো এল'ভেৰা জেল ইউজ কৰিব পাৰে। আৰু মই আজিলৈকে কিন্তু যিটো নেচাৰেল হয় সেইটো ইউজ কৰা নাই। ঘৰত যিটো পায় মই সদায় কিনাটোৱে ইউজ কৰোঁ। আমি 99.9% মানে পিয়'ৰ এল'ভেৰা জেল থকা এল'ভেৰা জেল পাওঁ। আপোনালোকে অনলাইন মন গ'লেও কিনিব পাৰে বা ষ্ট'ৰটো পাব পাৰে। আৰু মই পতঞ্জলি ইউজ কৰোঁ। আৰু এইটো কেনেকৈ ইউজ কৰিব, একেই মেথডতে এই আঙুলিকেইটা লগাই পেলাই আমি আচলতে ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত লাহে মালিচ কৰিব লাগে। আৰু কোকোনাট অইল লগোৱাই হওক বা এল'ভেৰা জেলেই হওক, আমি সদায় ৰাতি শোৱাৰ আগত লগাব লাগে। শোৱাৰ আগত এনেকৈ লগাই পেলাই শুই যাবচোন, আৰু আপোনালোকে নিশ্চয় সুফল পাব। কাৰণ মোৰ হৈছিলে আগত, মই এইটো কৰাৰ পৰা যথেষ্টখিনি ভাল পাইছোঁ। আপোনালোকেও কৰি চাব, তেতিয়া গম পাব। আৰু কেনেকুৱা পাইছে মোক জনাবলৈ নাপাহৰিব।
তেন্তে মোৰ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন অল কৰি দিব তেতিয়া আহিব লগা ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল